প্ৰেজ দ্য লৰ্ড। আপোনালোকে মোৰ হাতত এটা টেমা দেখিছে আৰু এই টেমাটোৰ মানে এটা কাহিনী আছে, সেইকাৰণে মই টেমাটো আপোনালোকক দেখাব খুজিছোঁ। যেতিয়া আমাৰ বিয়া হৈছিল তেতিয়া আমাৰ পৰিয়ালে মোৰ মিছেছক এই ঘৰৰ পৰা কিছুমান যেনেকৈ তেল, ফণি, আইনা এনেকৈ দিয়ে কিছুমান বস্তু, তাতে এই নাৰিকলৰ টেমা এটাও দিয়া হৈছিল। আৰু সেই টেমাটো নাৰিকলৰ তেলখিনি শেষ হোৱাৰ পিছত সেই টেমাটো মানে মোৰ মিছেছে চাউল জুখিবৰ কাৰণে এইটো টেমা মানে ব্যৱহাৰ কৰিছিল। আৰু সেই টেমাটো আমি বিভিন্ন ঠাইত মিনিষ্ট্ৰীৰ কাৰণে গ'লোঁ। শিৱসাগৰ, গুৱাহাটী, গোৱালপাৰা, গহপুৰ, তেজপুৰ, বিভিন্ন ঠাইত আমি ঘূৰিলোঁ। আৰু এই টেমাটোৱে চাউল জুখি মোৰ মিছেছে ভাত বনায়। আৰু এইটো টেমা আজি আমি হিচাপ কৰি চালোঁ, ইয়াৰ বয়স হৈছে মানে 24 বছৰ, 24 years। এতিয়া টেমাটোৰ অৱস্থা একদম খুবেই বেয়া হৈছে, হ'লেও এইটো টেমা মানে মোৰ মিছেছে খুব মৰম কৰি ৰাখিছে এটা স্মৃতি হিচাপে। আমাৰ বৈবাহিক জীৱনৰ এটা মেমৰি হিচাপে টেমাটো এই আজিলৈকে জুখি আছে। কিন্তু আজি কৈছে মানে যে এই টেমাটো আৰু নচলিব, গতিকে বেলেগ টেমা এটা ব্যৱহাৰ কৰা হ'ব। আৰু সেইটো কাৰণে এই টেমাটো আপোনালোকক দেখুৱালোঁ আজি। এই টেমাটো যদিও কাম নিদিয়ে, কিন্তু টেমাটো বোলে পেলাই নিদিয়ে, কৈছে ভালকৈ ৰাখি দিব। কাৰণ আমাৰ বৈবাহিক জীৱনৰ আৰম্ভণিৰ পৰা এই টেমাটোৱে আমাৰ লগত আছিল। টেমাটো অৱস্থা নাই, বহুত বেয়া হৈছে। গতিকে নাৰিকল তেলৰ টেমা এটা সাধাৰণ কথা, কিন্তু ইয়াতে সোমাই আছে ভালপোৱা, ইয়াতে সোমাই আছে প্ৰেম, আৰু আমাৰ মিনিষ্ট্ৰীৰ লগত জড়িত হৈ থকা এটা নাৰিকলৰ টেমা। গতিকে তাকেই আপোনালোকক আজি লাষ্ট মানে ইয়াৰ ব্যৱহাৰ আজি লাষ্ট হ'ব, শেষ দিন ইয়াৰ। গতিকে আমি ইয়াক ভালকৈ ৰাখি দিম। আপোনালোকৰ এনেকুৱা যদি কিবা মেমৰি আছে জনাবচোন, কমেণ্ট কৰি জনাব। এনেকুৱা যদি কিবা আছে আপোনালোকৰ বৈবাহিক জীৱনৰ কিবা এনেকুৱা সৰু সৰু মেমৰি, ডাঙৰ মেমৰিটো বহুত আছে, কিন্তু এইটো এটা আমাৰ সৰু মেমৰি হয়। আৰু মোৰ মিছেছে তাকে দেখুৱাইছে যে 24 বছৰ এই টেমাটোৱে আমাৰ লগত বিভিন্ন ঘাট প্ৰতিঘাত, বিভিন্ন মিনিষ্ট্ৰীৰ ক্ষেত্ৰত, বিভিন্ন ঠাইত আমি য'তেই গৈছোঁ এই টেমাটো আমাৰ লগতে গৈ আছিল। গতিকে টেমাটো আপোনালোকক দেখুৱালোঁ। ঈশ্বৰে আশীৰ্বাদ কৰক আপোনালোক সকলোকে। আৰু মোৰ মিছেছে এই কাম কৰি আছিল, মই এনেই জাষ্ট অলপমান দেখাই দিছোঁ, ইয়াত আছে অলপমান দেখাই দিছোঁ, অলপমান আহি বহিছে খালি মোৰ ৰুমত। তো এয়াই কথা। টেমাটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আৰু 24 বছৰীয়া এটা টেমা আপোনালোকে দেখি কেনেকুৱা লাগিছে জনাবচোন। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। ধন্যবাদ।